সুধো গোলাঘাটত ল'ৰাৰ জোৰটো বেছি নে ছোৱালীৰ জোৰটো বেছি? আচ্ছা, ল'ৰাৰ জোৰটো বেছি। একেবাৰে যদি আমি সুধো যে গোলাঘাটত ল'ৰাৰ জোৰটো বেছি নে ছোৱালীৰ জোৰটো বেছি? আচ্ছা, ল'ৰাৰ জোৰটো বেছি। ঠিক আছে, ৩ নম্বৰ বাৰত যদি আমি সুধো যে গোলাঘাটত ল'ৰাৰ জোৰটো বেছি নে ছোৱালীৰ জোৰটো বেছি? ছোৱালীৰ জোৰটো এনেকৈ লাহে লাহে বাঢ়ি থাকিব নহয়। ঠিক আছে, আমি যদি বেলেগ বেলেগকৈ গাব দিওঁ, গোলাঘাটত ল'ৰাবিলাকক বেলেগকৈ আকৌ ছোৱালীবিলাকক বেলেগকৈ গাব পাৰিবনে? আপোনালোকে গাব? এতিয়া আমাৰ গোটেইখিনি এইখিনি নীল দাহঁতে ইমান উৎপাত হৈছে আৰু জুবিন আহিলে কেনেকুৱা উৎপাত হ'ব? এইখিনি পৰাতো সোমাবই নোৱাৰিব মানুহে। চাই থাকিব ভিডিঅ'টো।
ফুলসিং ফুলৰ মালা ফুলসিং ফুলৰ মালা ফুলসিং ফুলৰ মালা চ' ৰাতি ভোক লাগিছে, পকৰি খাম, পকৰি খাবলৈ আহিছোঁ। পকৰি ঘুগুনি এনে খালোঁ। আমাৰ দাদা লস্কৰ দা হেপী বিহু, হেপী বিহু কৈ দিয়ক ৰাইজক। আমি নাই নেকি? হেপী বিহু। এই আমাৰ লস্কৰ দা, আমি এয়া কামত লাগি আছোঁ বোলে। হেপী বিহু। এই ঘুগুনি আৰু চপ খাই আছো। ঘুগুনি চপ পকৰি ধুনীয়া। আকৌ আহিব ইয়াত খাবলৈ কেন্দ্ৰীয় ৰঙালী বিহুত। আকৌ এইটো নেক্সট বিহুত আহিবনে? আহিব কেন্দ্ৰীয় ৰঙালী বিহুত। আহিব লাগিব। ঠিক আছে। আমাৰ গোলাঘাটৰ যিমান আছে গোটেইখিনি ইয়াতে আহিলে হ'ল। ঘুগুনি পকৰি চপ ডিম এভৰিথিং চবে খালে হ'ল। যি বিচাৰে যি বিচাৰে। এতিয়া আমি ফিল্ডাৰ ওচৰলৈ গৈ আছোঁ। শুনা পাইছে নাই পোৱা মই নাজানো, কিন্তু ফিল্ডাৰ ওচৰত গৈ আছোঁ। আমি যোৱাকালি বিশ্বনাথ চাৰিআলিলৈ গৈছিলোঁ। বিশ্বনাথ চাৰিআলিতে কিন্তু ল'ৰাযোৰটো উপায় নাই।